নমস্কাৰ। এটা ভিডিঅ'ৰ দ্বাৰা আপোনাৰ জানিব মন নাজানে যে এই যি মানুহৰ চৰিত্ৰ আছে, মানুহৰ যি সুবিধাবাদী চৰিত্ৰ, যি স্বাৰ্থপৰ চৰিত্ৰ, সেই চৰিত্ৰৰ বিষয়ে আপোনাৰ জানিব মন নাজানে। এটা ভিডিঅ' যিটো ভিডিঅ' এই ৰাজনৈতিক নেতাবোৰৰ পৰা গাঁৱে ভয়ে থকা চামচা ধেমাবোৰলৈ যি চৰিত্ৰ, যি স্বাৰ্থপৰ চৰিত্ৰ আছে, য'তেই দেখে ত'তেই দৌৰ মাৰা যি চৰিত্ৰ আছে, সেই চৰিত্ৰৰ আজি প্ৰতিফলন ঘটাম। এখন চিনেমাৰ এটা সাধাৰণ ক্লিপ, যিটো ক্লিপে নেকি আপোনাৰ চকু মেল খুৱাবলৈ সক্ষম হ'ব। সেই চিনেমাখনৰ চিনেমাখন হৈছে ফ্ল' 2024 চনত ই অস্কাৰ পাবলৈ সক্ষম হৈছিল। এই চিনেমাখনে মানুহৰ যি ক্ৰূৰ বাস্তৱতা, নৈতিকতা, নীতিবিহীন যি চৰিত্ৰ, সেই চৰিত্ৰৰ প্ৰতিফলন ঘটিছে। যি স্বাৰ্থপৰ যি চৰিত্ৰ, সেই চৰিত্ৰৰ প্ৰতিফলন ঘটিছে। এই পৃথিৱীত দুই ধৰণৰ মানুহ আছে। এক শ্ৰেণীৰ মানুহ, যাৰ নেকি নিজস্বতা বুলিবলৈ কিবা এটা আছে, যিনি সাহসী, যিনি কেতিয়াও আপোনাক বিপদত এৰি থৈ নাযায়। আৰু এক শ্ৰেণীৰ মানুহ আছে, যে হাজাৰ কোটি টকা থাকিও, সমস্ত বস্তু থাকিও, যি নেকি আনৰ আগত আঁঠু কাঢ়ি দিয়ে, যাৰ নেকি কোনো নিজস্বতা নাই, যাৰ নেকি কোনো নীতি নাই, যি নেকি আদৰ্শবিহীন এটা জীৱন কটাইছে, যি নেকি আনৰ আগত নেজ পাৰি দিয়ে যিকোনো সময়ত, সেই মানুহবোৰক কোৱা হয় পৃথিৱীৰ আটাইতকৈ নিকিন আৰু নিচ্চ। এখন চিনেমা, যি চিনেমাই আপোনাৰ চকু মেল খুৱাব, এই চামচাবোৰৰ পৰা এই ধেমাধাৰবোৰলৈ সকলোৰে চৰিত্ৰ উন্মোচন কৰিব, সেই চিনেমাখনৰ এটা সাধাৰণ ক্লিপটো আপুনি এবাৰ চাই লওক। নিশ্চয় আপুনি গোটেই ভিডিঅ' ক্লিপটো চাইছে। ভিডিঅ' ক্লিপটো চাই পেলাই আপুনি নিশ্চয় গম পাইছে যে মানুহৰ আচলতে চৰিত্ৰ কি। সেই বগা শহাপহুটোৰ দৰে যেতিয়া নেকি মানুহে সেই বগা শহাপহুটো দেখিছিল, এই কুকুৰকেইটাই কি কৰিছিল? এই কুকুৰকেইটাই নিজৰ সংগীক এৰি থৈ গৈছিল। এই কুকুৰকেইটাই কি কৰিছিল? নিজৰ সংগীক এৰি থৈ গৈছিল, যিয়ে নেকি বিপদৰ সময়ত সেই লেমুৰটো আৰু সেই মেকুৰীটো যেতিয়া নেকি পানীত পৰি মৰো অৱস্থা নাওখনৰ পৰা, আৰু ইহঁতে যেতিয়া নেকি ৰছীডাল ধৰি আছিল, যেতিয়া নেকি সিহঁতে বগা শহাপহুটো দৌৰি যোৱা দেখিলে, তেতিয়া সিহঁতে কি কৰিছিলে? এইফালে ইহঁতক মৰিবৰ কাৰণে এৰি দিছিলে, আৰু বগা শহাপহুটোৰ পিছত সিহঁতে দৌৰিছিল। এই কুকুৰবোৰৰ দৰেই বৰ্তমান এই ৰাজনৈতিক নেতাবোৰৰ অৱস্থা। সিহঁতে য'তেই সুবিধা পাব ত'তেই দৌৰ দিব। এই কুকুৰকেইটাৰ দৰেই এই গাঁৱে ভয়ে থকা চামচা আৰু ধেমাধৰাবোৰৰ অৱস্থা। য'তেই নেকি সিহঁতে শহাপহু দেখে, সিহঁতে তাতেই কি কৰে? দৌৰ মাৰে। য'তেই শহাপহু দেখে তাতেই সিহঁতে কি কৰে? ধুনীয়াকৈ এটা দৌৰ এটা দিব। এই ৰাজনৈতিক নেতাবোৰৰ চৰিত্ৰ, যিনি কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে, বিজেপিৰ পৰা কংগ্ৰেছলৈ গৈছে। তাৰ উপৰি আপুনি এনে কিছুমান বন্ধু পাব, যিয়ে নেকি বিপদৰ সময়ত এৰি থৈ নাযায়, যাৰ নেকি নিজস্বতা আছে, যিয়ে নেকি আপোনাক সেই বিপদৰ সময়ত আপোনাক সেই ৰছীডাল ধৰি থকাৰ দৰে আপোনাক ধৰি থাকিব। গতিকে আপুনি নিজেই চিন্তা কৰক যে বৰ্তমান সমাজত আপোনাৰ বন্ধু কোন আৰু আপোনাৰ শত্ৰু কোন। কথা এটা মনত ৰাখিব, এই দুই শ্ৰেণীৰ মানুহৰ ভিতৰত প্ৰথম শ্ৰেণীৰ মানুহ মাত্ৰ 2% বা 3% বা 5% আছে। তাৰে 95% মানুহে সেই দ্বিতীয় নম্বৰ শ্ৰেণীত পৰে, যাৰ নেকি নিজস্বতা বুলিবলৈ একো নাই, যাৰ নেকি হাজাৰ কোটি টকা থকাৰ পাছতো ভিতৰৰ পৰা সাৰ শূন্য।